वेलकम बैक टू माय यूट्यूब चैनल आपनालोक सकलोके मोर यूट्यूब चैनल स्वागतम जनाइছোঁ। আজি ভিডিওটো স্टार्ट কৰিছোঁ যেহেতু নতুন ঘৰৰ পৰা যেহেতু কাম কৰি আছোঁ, কাম শেষ নহয়, প্ৰায় কাম হৈয়ে আছে। এতিয়া ওয়াৰিং কৰা হৈ গ'ল, দেখিছে এয়া বৰ্ড বহুৱাই দিলে, এয়া দেখিছে बोर्ड बहाइले जीहेतु बोर्ड बहोৱাৰ পিছত বিৰাট লেতেৰা হৈ গ'ল ঘৰটো। অলপ বোলো চাফা কৰোঁ, হাৰি মেলি লৈছোঁ, তাৰপিছত চাফা কৰিম। এতিয়া বেটিকো লৈ আহিছোঁ, আপোনালোকক দেখাইছোঁ ৰ'ব। বেটি বহি আছে, বেটিক খেলিবলৈ দি দিছোঁ, তাৰপৰা কামবোৰ ষ্টাৰ্ট কৰোঁ বোলো। বতৰটো ভালেই কিন্তু ইমান গৰম, তথাপিতো কাম ষ্টাৰ্ট কৰি দিছোঁ। বেটি খেলি আছা নি? তাৰপিছত খিৰিকীখন খুলি ল'লোঁ অলপ বতাহ সোমাবৰ কাৰণে, যিহেতু বতৰটোতো বিৰাট ভালেই আজি, কিন্তু অলপ গৰম লাগি আছে, সেইটো কাৰণে এই খিৰিকীখন খুলি ল'লোঁ। খুলি তাৰপিছতে মই বাহিৰলৈ যাম, যিহেতু ল'ৰাটোক কাম লগাই থৈছোঁ, এটা ল'ৰাক, যিহেতু ওপৰলৈ অলপ ইটাবোৰ উঠোৱাই দিব লাগিব, অলপ তলত পাৰি দিব লাগিব। তাৰপাছত মই এইখিনি বৰ্ডখন দেখাই দিছোঁ, অলপ আপোনালোকক লগালোঁ যে, সেইটো কাৰণে দেখাই দিয়া হৈছে। বৰ্ডখন দৰ্জা লগোৱা হৈ গ'ল বাথৰুমৰ, তাৰপিছত ৰুমৰ বৰ্ড। তাৰপাছত মই ভাবিলোঁ অলপ পকাখন মুচি দিওঁ, যিহেতু ৱাৰিং কৰা টাইমত গ্ৰিল মেচিন মাৰোঁতে গোটেই ধূলি হৈ গ'ল ৰুমটো, সেইটো কাৰণে মুচি দিছোঁ। আৰু একোত পুটিন মাৰিবলগীয়া আছে, যিহেতু প্ৰাইমাৰ পুটিনৰ কাম আছে। তাৰপিছত মই ৰুমটোত চিফ্ট হ'ব লাগিব, যিহেতু বস্তু অলপকৈ আনি থাকিব লাগিব আৰু ভৰাই থাকিব লাগিব। এদিনৰ কাম নহয়, যিহেতু 5-4 দিনটো লাগিবই চিজিল কৰোঁতে মেলোঁতে। তাৰপিছত আপোনালোকে দোৱা কৰিব যাতে সোনকালে কৰিব পাৰোঁ, আল্লাহৰ হুকুম হ'ব লাগিব, সেইটো কাৰণে লাহে লাহে কামবোৰ আগবঢ়াই নি আছোঁ যিমান পাৰোঁ। তাৰপিছত স্লেবখনৰ ওপৰতো ধুনীয়াকৈ মুচি দিছোঁ, তাতো পূৰা ধূলি হৈ গ'ল। এই ৰুমটোত যিহেতু টাইলছ লগোৱা হ'ল, সেইটো কাৰণে ধুনীয়াকৈ চাফা কৰিতো থ'বই লাগিব। এইটো নহয় যে টাইলছ নলগালেও চাফা কৰিব নালাগে, কিন্তু প্ৰত্যেক ৰুমবোৰতে চাফ চিকুণ কৰি ৰাখিলে নিজৰে ভাল লাগে, নহয়নে? সেইটো কাৰণে চাফ চিকুণ কৰি দিয়া হৈছে। তাৰ পাছত মই ল'ৰাটোৱে যিহেতু কাম কৰি আছে, দেখিছেনে? এয়া অলপ ইটা নিলে, এইখিনি এতিয়া চিজিল কৰিব লাগিব। তাৰপিছত মই এয়া দেখিলে ইটা পাৰি দিছোঁ ধুনীয়াকৈ, যিহেতু পানী হৈ যায়, ইয়াত অলপ পানী পৰে, সেইটো কাৰণে চিজিল কৰিলোঁ। এইখিনি সাৰি ল'লোঁ প্ৰায়। তাৰপিছত ল'ৰাটো পানী পিহা লাগিলে, সেইটো কাৰণে তাক পানী দি দিছোঁ, যিহেতু গৰমততো পানী পিহা লাগিয়ে থাকে। এইখিনি মই প্ৰায় সাৰি মেলি চাফা কৰি ল'লোঁ, দেখিছেনে? ইটা চিটা চব উঠাই লোৱা হৈ গ'ল। তাৰপিছত এইখিনি কিনাৰত মোৰ অলপ সৰু গাৰ্ডেনখন মই চিজিল কৰি ল'লোঁ, যিহেতু আগ চাইডে আছিলে। বেঙেনা খালোঁ, কিন্তু পদিনাও খালোঁ। তাৰপৰা আহিলোঁ, মই আহি গা ধুলোঁ, 3টা বাজি গ'ল মোৰ অহাৰ পাছত। ভাত খালোঁ, ভাত খাই মেলি ইয়াত দেখিছেনে শুলোঁ অলপ দেৰি। শুই উঠি কাপোৰবোৰ জাপি লৈছোঁ, যিহেতু কাপোৰো বহুত ধুলোঁ আজি। জাপি লৈছোঁ, যিহেতু বেটিও শুই আছে, নহ'লে উঠি গ'লে তাইৰ লগত অলপতো লাগিব, শুই উঠাৰ পাছত তাইক মুখ ধোৱা, চাহ খোৱা, এইখিনিতে সময় যায়গৈ, সেইটো কাৰণে জাপি লৈছোঁ। তাৰপাছত মই যিহেতু গাৰ্ডেনখন দেখাইছিলোঁ, অলপ পদিনা আনিলোঁ, তাত অলপ লাগি আছিলে, বেঙেনা 2টা এনেই আনিলোঁ আৰু ভাল লাগে ঘৰৰ বস্তু খাই। তাৰপিছত বেটিক পঢ়িবলৈ দিছোঁ, দেখিছেনে? এক্টিং কৰি পঢ়ি থাকে, যিহেতু এতিয়া অলপ অংগনবাড়ীলৈ যায়, তাই পঢ়ে তাত অলপ। তাৰপিছত ঘৰতো অলপ পঢ়াওঁ। ইয়াতে ভাবিলোঁ আপোনালোকৰ ভিডিঅ'টো শেষ কৰোঁ, যিহেতু দীঘলীয়া হৈ গৈ আছে। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকে অপেক্ষা কৰি থাকিব। বাই বাই। আজিলৈ আহিলোঁ। এতিয়া শুনক বেটি কি পঢ়ি আছে। তাৰপা আৰু কাউৰী নহয়, ফেঁচা নহয়, এইফালে দেখুওৱা, ইটো চাইডত দেখুওৱা। কি হয় আৰু পঢ়া কেলে বেবি? ঠিক আছে, এনিমেলছৰ নাম পঢ়া, তই ভেজিটেবলছৰ নেম পঢ়া। কি পঢ়িবা? ঠিক আছে, আজি ছুটি, বাই বাই। ছুটি আজি দেই।